নমস্কাৰ প্ৰিয় দৰ্শক অন্য এটা ভিডিঅ'লৈ মই ভনিতা আপোনালোককে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি পটলৰ এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছোঁ একেবাৰে সহজ ৰেচিপি গতিকে বলক দেৰি নকৰি এতিয়া মই ভিডিঅ'টো ফালে আগবাঢ়ো আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব এয়া মই 3টা পটল এনেকৈ ইয়াৰে আবৰ এৰাই লৈছোঁ আৰু ভালকৈ ধুই লৈছোঁ যেটো আমাৰ মেম্বাৰ 3জন সেইকাৰণে বেছি লোৱা নাই প্ৰথমতে মই এনেকৈ কাটি লৈছোঁ দুফাল কৰি লৈছোঁ এনেকৈ দুফাল কৰি লৈছোঁ আৰু এতিয়া মই এনেকৈ একেবাৰে সৰু সৰুকৈ কাটি যাম যিমানে এনেকৈ কাটি যাম সিমানে ডিজাইনটো ফুটি উঠে আৰু এসা মোৰ কাটা হৈ গৈছে এসাখন কিমান কিমান লেয়াৰ হৈছে যিমানে লেয়াৰ হয় সিমানে ফুলি উঠে আৰু ডাঙৰ হয় দেখিবলৈ আৰু এইফালে মই বেচন লৈছোঁ এই বাউলটোত বেচনৰ এতিয়া ঘোল এটা বনাই লম আৰু ইয়াতে দিয়াৰ কাৰণে এয়া মই কি মছলা লৈছোঁ দেখাই দিওঁ এয়া জিৰা পাউডাৰ এয়া ধনিয়া পাউডাৰ হালধি নিমখ এয়া শুকান নৰসিংহ পাতৰ গুড়ি এয়া কলা জিৰাটো আৰু এয়া জাতি জালুকৰ গুড়ি মই জলকীয়াৰ গুড়ি দিয়া নাই যেটো জালুকৰ গুড়ি অলপ সৰহকৈ দিছোঁ আৰু এই গোটেইখিনি এতিয়া মই ইয়াতে মিক্স কৰি দিম আপোনালোকে জ্বলা বেছিকৈ খালে দিব পাৰে প্ৰথমতে এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া ইয়াতে মই প্ৰায় আধা চামুচ পিঠাগুড়ি দিম তেতিয়া কি হয় মচমচীয়া হয় আৰু এয়া মই পিঠাগুড়ি লৈছোঁ 1 চামুচ এইখিনি এতিয়া ইয়াতে মিক্স কৰি দিছোঁ আৰু এয়া মই নৰ্মেল পানী লৈছোঁ এতিয়া অলপ অলপকৈ ঘোলটো বনাই যাম আৰু এসা মোৰ ডাঠো হোৱা নাই পাতলো হোৱা নাই একেবাৰে মেজাৰমেণ্টটো পাৰফেক্ট হৈছে আৰু এইফালে কেৰাহী গৰম হৈছে এতিয়া মই ৰিফাইন তেল দি দিছোঁ ৰিফাইন তেল দিলেহে মানে পটলখিনি মচমচীয়া হ'ব আৰু তেলখিনি গৰম হৈছে এতিয়া মই গৰম তেল ইয়াতে দি দিছোঁ ঘোলটোত তেতিয়া খুব ধুনীয়া হয় মচমচীয়া হয় আৰু এইখিনি ভালদৰে এনেকৈ পেটি দিছোঁ এনেকৈ এক পিচ পিচকৈ দি যাম হাতেৰে দি দিছোঁ মই 3 পিচে দি দিছোঁ আৰু বাকী 3 পিচ পিছত দি দিম আচ্ছা দুইটা সাইড কিমান ধুনীয়াকৈ ফুলিছে খুব মচমচীয়া হয় এনেকৈ বহল হৈ যায় আৰু আচ্ছা লাহে লাহে হ'ব ধৰিছে পটলখিনি কিমান ধুনীয়াকৈ ফুলি গৈছে দেখিছেনে আৰু আচ্ছা ৰেডি হৈ গ'ল আচ্ছা কেনেকুৱা মচমচীয়া হৈছে আৰু